আপুনি জানিব বিচাৰে নেকি আপোনাৰ নিজৰ নামত কেইটা সিম কাৰ্ড আছে? হয়তো আপুনি নিজেই নাজানে আপোনাৰ নিজৰ নামত কেইটা সিম কাৰ্ড আছে। যদি জানিব বিচাৰে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। এটা ইনফৰ্মেটিভ ভিডিঅ' হয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰাৰ পিছতে ইয়াতে আপুনি সাৰ্চ কৰিব টেফ বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছতে ইয়াতে আপোনাৰ আহিছে নাম্বাৰ ৰিকগনাইজেশ্যন ডিটেইলছ। এই যিটো নাম্বাৰ ৰিকগনাইজেশ্যন ডিটেইলছটো আছে আহিছে যে ইয়াতে সেকেন্ড অপশ্যনত ইয়াতে আপুনি ক্লিক কৰি দিব। অলপ ৱেইট কৰিব। হয়, ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি চাব আপোনাৰ মোবাইলত এই যিটো আপোনাৰ তিনিটা ডট চিম্বল আছে যে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ প্ৰথম যিটো অপশ্যন আহিছে চিটিজেন চেন্ট্ৰিক সাৰ্ভিস বুলি যিটো আহিছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে এই পেজটো খোল খাব। ইয়াতে আপুনি চাব আপোনাৰ এই যিটো আপোনাৰ নো মোবাইল কানেকশ্যন ইন ইয়ৰ নেম এই যিটো আপোনাৰ অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াতে আহিব 10 ডিজিট মোবাইল নাম্বাৰ। আপোনাৰ যিটো কাৰেন্ট যিটো মোবাইল নাম্বাৰ আছে ইয়াতে আপুনি দিব, যিটো বৰ্তমান আপুনি ইউজ কৰি আছে, ব্যৱহাৰ কৰি আছে। মই ইয়াতে মোৰ নিজৰ মোবাইল নম্বৰটো আপোনালোকক দি পেলাই দেখাই দিছোঁ। আপুনি ৱেইট কৰিব। মোবাইল নম্বৰটো দিয়াৰ পিছতে ইয়াতে আপুনি যিটো কেপচাটো দিব আপুনি। কেপচাটো দি ইয়াতে ভেলিডেট কেপচাটো আপুনি ক্লিক কৰি দিব। সাকসেস হৈ গৈছে। এতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো আপুনি ইয়াতে দিব লাগিব। OTP আহি গৈছে। OTP দি লগইন কৰাৰ পিছতে ইয়াতে আপোনাৰ এই পেজটো খোল খাব। ইয়াতে আপোনাৰ দেখিছেনে এইটো এই নাম্বাৰটোৰ এগেইনষ্টত মানে নট মাই মানে এটাহে আপোনাৰ মানে এই নাম্বাৰটোৰ এগেইনষ্টত এটাই সিম কাৰ্ড আছে। যদি আপোনাৰ 2-3টা সিম কাৰ্ড আছে, এই স্টেপ বাই স্টেপ ইয়াৰ তলতে আপোনাৰ 2টা বা 3টা যদি থাকে তেতিয়া মানে ইয়াতে দেখাই দিব। আৰু যিটো আপোনাৰ নম্বৰ নহয় ভালকৈ আপুনি চেক কৰি ল'ব। যদি সেই নম্বৰটো ব্যৱহাৰ কৰি থকা নাই আপুনি নট মাই নাম্বাৰত ক্লিক কৰি কিনে আপুনি বন্ধ কৰি দিব পাৰিব। কেতিয়াবা কি হয় আপোনাৰ আধাৰ নম্বৰ ইউজ কৰি কিনি বহুতে মানে ফ্ৰড হিচাপত তেওঁৰ মানে সিম নামত মানে চলাই থাকে। কেতিয়াবা আপুনি বজাৰৰ পৰা যদি আপুনি মানে লওঁতে হয়তো তেওঁলোকে আপোনাৰ ডুপ্লিকেট কৰি কিনি আপোনাৰ আধাৰ নম্বৰটো লৈ কিনি সিম কাৰ্ড ওলাই ল'ব পাৰে। আপুনি যেহেতু এতিয়া মই ইয়াতে দেখা পাইছোঁ যে মোৰ নম্বৰত অলৰেডি মানে এটাই সিম কাৰ্ড আছে, বেলেগ মানে নাই মোৰ নামত এনেকৈ ইয়াতে দেখাইছে। যদি আপোনাৰো নিজৰ যিটো মোবাইল নাম্বাৰ দি পেলাই আপোনালোকে নিজেও চেক কৰি ল'ব। ঠিক আছে। এনেদৰে আপুনি আপোনাৰ মোবাইলটোৰ মানে আপোনাৰ নামত কেইটা সিম কাৰ্ড আছে আপুনি চেক কৰি ল'ব পাৰিব। এটা ভিডিঅ'টো সুন্দৰ এটা ইনফৰ্মেটিভ ভিডিঅ' হয়। যদি হয়তো আপোনাৰ এতিয়া ভিডিঅ'টো আপোনাৰ কামত নালাগিব পাৰে, ভিডিঅ'টো আপুনি সেভ কৰি ৰাখিব, ভৱিষ্যতলৈকে আপোনাৰ এই ভিডিঅ'টো কামত আহিব। গতিকে ভিডিঅ'টো আছিলে ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ। এইদৰে আপুনি আপোনাৰ নিজৰ নামত কেইটা সিম কাৰ্ড আছে আপুনি নিজেই জানিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।